Hey guys, welcome back to our YouTube channel. আজি বনাবলৈ গৈ আছো পোলাও ৰেচিপি। তাৰ কাৰণে লৈছো এটা ডাঙৰ সাইজৰ পিয়াজ, পেপসিকাম, আদা নহৰুৰ পেষ্ট, এচামুচ, কাজু বাদাম, লং, ইলাইচি, দালচেনি। লগতে লৈছো বাসমতি চাউল। এতিয়া কুকাৰটোত এচামুচ ঘিউ দিছো। ঘিউখিনি গৰম হ'বলৈ দিম। লগতে কিচমিচো দিছো, আপোনালোকক ক'ব পাহৰি গৈছিলো। এতিয়া ঘিউখিনি গৰম হোৱাৰ পিছত ইয়াত অকমান আমি চেনি দিছো। এতিয়া লং, ইলাইচি, দালচিনি গোটেইখিনি তাত দি দিছো আৰু সেইখিনি ফুটাৰ পিছত আমি পিয়াজখিনি দি দিম। এতিয়া পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এতিয়া আমি দিম যিখিনি পেপসিকাম আছে সেইখিনি দিছোঁ। সেইখিনি ভালদৰে লৰাই দিম। আমি দিম আদা নহৰুৰ পেষ্ট আৰু আদা নহৰুৰ পেষ্টখিনি যিখিনি গোন্ধ সেইখিনি যোৱালৈকে আমি ভালদৰে ভাজি থাকিম। আৰু শেষত আমি ড্ৰাই ফ্ৰুটছখিনি দি দিম। আপোনালোকে যিকোনো ধৰণৰ ড্ৰাই ফ্ৰুটছ ল'ব পাৰে। এতিয়া আমি চাউলখিনি দি দিলোঁ। চাউলখিনি ভালদৰে সাৱধানে লৰাই ল'ব, কাৰণ চাউলখিনি কোমল হৈ থাকে, ভাঙি যাব পাৰে। গতিকে এইখিনি ভালদৰে আপোনালোকে লৰাই ল'ব। এয়া চাওক, কালাৰ চেঞ্জ হৈ আহিছে চাউলখিনি। এতিয়া আমি চাউলখিনিত পানী দিম। আৰু ভালদৰে লৰাই দিম। ইয়াত আমি সোৱাদ অনুযায়ী নিমখটো দি দিম। এইটো স্কিপ হৈ গৈছে, সেইকাৰণে আপোনালোকে নিমখটো দি ল'ব। আৰু এতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকনিখন বন্ধ কৰি আমি এটা চিটি অহালৈকে ৰৈ দিম। আৰু এয়া হৈছে আমাৰ পোলাও। লগতে আমি বুটৰ তৰকাৰী বনাইছিলোঁ। আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰি চাব। ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।